গুড মৰ্নিং অন্য এটিৰ ভিডিঅ'লৈকে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি একচুৱেলি মই ঘৰৰ বঞ্চন কৰি পুৰা ৰেডি আজি যে উৰুকা সকলোৱে খানা খাব আপোনালোকেতো জানেই চাগে তো মানে আমাৰ দেউতাই মানে এই ৰাতিপুৱাই দুটা মাছ আনিছে মই আপোনালোক প্ৰথম দেখা এইটো দেখিছেনে এ মাদাৰ এইটো কি মাছ এইটো কি মাছ মই নাজানো একচুৱেলি দেই চিতল আৰু এইটো কি মাছ এইটো মই নাজানো আৰু এটা দেখাই আছো ৰূপচান্দা এইটো হৈছে ৰূপচান্দা মাছটো দেখি কিনে সঁচাকৈ মোৰ বহুত ভাল লাগিছে দেই আজি বহুত দিনৰ মূৰত ইমান ডাঙৰ মাছ আৰু আজি বহুত এক্সাইটমেণ্ট কাৰণ কিয় আজি মই উৰুকা ঘৰত থাকিব লাগে একচুৱেলি মই যাম মামাহঁতৰ ঘৰত মানে মহাজনে মোক নিব আহিব মই পূৰা ৰেডি হৈ লওঁ তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব শেষলৈকে চাই থাকিব দিনটোত কি কৰি আছোঁ সকলোবিলাক আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰিম ফাৰ্ষ্ট খাব আহিছোঁ ভাত খাওঁ আৰু ওলাওঁ আৰু যাব লাগে মামাহঁতৰ ঘৰ এয়া ভাত যাবৰ কাৰণে পূৰা ৰেডি চাওকচোন মোৰ কাপোৰটো লৈ লওঁ আজি কিন্তু এইটো ভিডিঅ' বহুত দীঘলীয়া হ'ব তো স্কিপ নকৰিব ভিডিঅ'টো চাই থাকিব শেষলৈকে মই মানে ইয়াৰ পৰা যোৱালৈকে একদম মামাহঁতৰ ঘৰ পোৱালৈকে শেষলৈকে মানে আপোনালোকক ভিডিঅ'টো দেখাই আছোঁ একদম স্কিপ নকৰিব চাই থাকিব মই কাপোৰটো লৈ লওঁ গাড়ী পূৰা আহি ইয়াত মানে ৰখিয়ে আছে ভিডিঅ'টো চাই থাকিব ৰ'ব কথা নকবি দেচোন মই কিবা এটা কৰি আছোঁ পালোঁ মাহীহঁতৰ ঘৰ কিন্তু এতিয়া মানে মাহীহঁতৰ ঘৰত প্ৰথমতে গৈছিলোঁ তো মানে মামাহঁতৰ ঘৰ অকণমান দূৰত তো সেইকাৰণে মাহী আৰু মই মানে দুজনে গৈ আছোঁ মামাহঁতৰ ঘৰলৈকে তো আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ শেষলৈকে চাব স্কিপ তো গাইজ আজি যে উৰুকা মামাহঁতৰ ইয়াতে মানে এটা পৰম্পৰা আৰু নীতি আছে আগৰে পৰা উৰুকাৰ দিনা গধূলি মানে একেলগে ৰাইজে মানে পথাৰত ভাত খায় আৰু খানা খায় তো মানে তালৈকে আমি যাম লগতে মোকো নিমন্ত্ৰণ কৰিছে আৰু মোৰ লগত এই মাহীও যাব মানে তো মাহী আৰু মই যাম ভিডিঅ'টো চাই থাকিব স্কিপ নকৰিব আৰু এটা কথা কৈ লওঁ মোৰ যোনে ভিডিঅ'টো নতুনকৈ আহিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বহুত ঠাণ্ডা দেই ইয়াতে অঁ আমাৰ তাত ইমান ঠাণ্ডা নাই বোৱাৰী গৈছে ডাঙৰ মাহী আৰু আমি গৈ আছোঁ এতিয়া হোৱা আমি যে যাম লাইটবিলাক যে জ্বলি আছে আমি তালৈকে যাব লাগিব বৰ্তমান আমি গৈ আছোঁ সেয়া দেখিছেনে মই জুম কৰি দেখাই মানুহবিলাক খানা খাই পূৰা আহি আছে আমি এতিয়াহে গৈ আছোঁ গৈয়ে প্ৰথমতে আমি জুইৰ ওচৰত অকণমান জুই পুৱাই লওঁ কাৰণ কিয় মানুহবিলাক বহি আছে ভাত খাবৰ কাৰণে বৰ্তমান চাহ নাই তো সেইকাৰণে ভাবিছোঁ অকণমান ইয়াতে টাইম পাছ কৰোঁ জুই ধৰিছে আৰু ঠাণ্ডা দিনত এনেও জুই থকা মজাই বেলেগ জুই পালে আৰু ক'তো যাব ইচ্ছা নাযায় তো এয়া দেখিছে সকলোৱে ভাত খাই আছে সকলোৱে খাই আছে আৰু ইমান মানুহ ভিৰ হৈছে যে চাব নোৱাৰি কাষততো বহুত মানুহ আছে এইবিলাক গোটেই
আৰু বনাই বনাই দি আছে, ইহঁতে খাই আছে। একদম গৰম গৰম ভাত আঞ্জা। আৰু এই চাইডে এইবিলাক আমি পিছফালে থিয় হৈ আছোঁ, কাৰণ এজন উঠিলে আমি বহিব লাগিব, চিট নাই যে। কোনোমতে পালোঁ দে আৰু। এয়া ভাত দিলে, এয়া গাহৰি মাংস দিলে। ইয়াতে মানে ব্ৰইলাৰ গাহৰি দুবিধে খুৱাইছে, কিন্তু মই এনেও গাহৰি মাংসটো বহুত ভাল পাওঁ, চিকেন খোৱা নাই মই। আৰু এইবিলাক চাওকচোন, ডেন্স কৰি আছে, মানে নাচি আছে আৰু ওচৰতে কিবা এটা বেলেগ ফূৰ্তি। তো আমি আহি গ'লোঁ ঘৰ আহি পালোঁ আৰু ভিডিঅ'বিলাক চাই থাকিব। এইটো বি হেপী মোৰ চেনেলটো, তো নতুন নতুন ভিডিঅ' আহি থাকিব, ছাপোৰ্ট কৰিব, চাই থাকিব। তো আজিলৈ গুড নাইট। আকৌ নেক্সট ভিডিঅ'টিত আপোনালোকক লগ পাম, সঁহাৰি জনাব বুলি আশা থাকিল। অ'কে, বাই।